কৰা যায় কি কৰা যায় একো ভাবি পোৱা নাই কি কৰিম মই এতিয়া ৰাহুলকে ফোন কৰোঁ ৰ'বা হেল্ল' তই উঠিলেই নাই উঠ আকৌ ৰাহুল তই জল্দি সোনকালে যাব লাগিব তই যাব লাগিবতো নহ'লে মই ভয় লাগিবতো অকণ মোৰ তই থাকিলে সাহস হ'ব আকৌ গোটেইখিনি কথা তাইক ক'বলৈ মই যি হ'ব হ'ব আৰু মাৰ খালেও খাম কোনোবাই লুঠিয়ালেও লুঠিয়াব মাৰি ধৰি যদি কোনোবাই হস্পিটেলত পেলাই থৈ তাৰ উপায় নাই আৰু মোৰ আজি কৈ দিব লাগিব বুজি পাইছানে তই সোনকালে ওলাই আহ আকৌ এতিয়া আজিতো অন্ততঃ তই দেৰি নকৰ ঠাই মোৰ কথাটো তই চিন্তা কৰ সোনকালে উঠ তই জল্দি ৰেডি হ মই গৈ আছোঁ দাদা কি শুনিছোঁ এইবোৰ মই তই কি মাথোৱাৰ কথা কৈ আছা ক'ৰবাত কিবা জবৰ লগাইছা নেকি তই আৰু কি কিবা কাৰোবাৰ কথা ক'ব লগীয়া আছে কি কথা ক'ৰবাত ছোৱালী তোৱালী চকৰ নহয়তো ক'ৰবাত কিবা জগৰ লগাইছা নেকি তই ছোৱালী মা ধৰা কথা কৈ আছে যে পিছে নাই নাই ভণ্টি সেইবোৰ একো নহয় সেইবোৰ মই এনেই ৰাহুলৰ লগত কথা পাতি আছিলোঁ মানে ৰাহুলৰ কলেজলৈ যাবলৈ লগ ধৰিছিলোঁ মই দাদা তই কিন্তু ফাঁকি নিদিবি দেই মোক ক'ত যাব ওলাইছে তই সঁচা সঁচিকৈ কৈ দে মোক নহ'লে মই ঘৰৰ আগত কৈ দিম কিন্তু মা দেউতাৰ আগত ক'ৰবাত জগত লগাই থৈ আহিছে বুলি ভণ্টি তই সেইবোৰ একো নকৰিবি কিন্তু মা দেউতাৰ আগত একো কথা নকবি কিন্তু তই যি শুনিছা আৰু তই তোক মই চব কথা কৈ দিম তই মা দেউতাৰ আগত নকবি কিন্তু খাৰালি কথাখিনি মই বাৰু নকওঁ কিন্তু তই মোক সঁচা কথাখিনি ক ক'ত যাব ওলাইছা তোক কোনে মাৰিব ওলাইছে চব খুলি কথাখিনি খুলিকৈ কৈ দে মোক নহয় ভণ্টি তই এনেই চিন্তা কৰিছ এইবোৰ তোক মই ক'ম বুলি কৈছোঁ নহয় সঁচা কথাখিনি কৈ দিম তোক মই সঁচা কথা তই ইমান চিন্তা কৰিছ কিয় নহয় দাদা তোক যদি কোনোবা মাৰধৰ কৰে তেতিয়াহ'লে কি হ'ব তই বুজি পাইছানে মা দেউতাই কিমান দুখ পাব মই কিমান দুখ পাম চব মানুহে হাঁহিব আমাক তই বুজি পাইছানে তই যদি মাৰ খাই আহা শুন তই বৰ চিন্তা কৰি নাথাকিবি তই বৰ চিন্তা কৰি আছ তই কিন্তু কাকো নকবি দেই মা দেউতাৰ আগত তই নকবি তোক মই সঁচা কথাখিনি ক'ম কি জানানে ভণ্টি হেৰি ভণ্টি কলেজত বহুত দিন আগৰ পৰা আজি 4-5 বছৰ আগৰ পৰা ছোৱালী এজনী মই মনে মনে ভাল পাই আছিলোঁ কিন্তু কোনোৱে নাজানে আৰু মই কথাখিনি ছোৱালীজনীকো কোৱা নাই আৰু তাইও নাজানে মই যে তাইক ভাল পাওঁ বুলি কিন্তু মই তাইক চাই থাকোঁ বা মই তাইক দেখিলে মোৰ মনটো শান্তি হয় মোৰ ভাল লাগে মোৰ মনটো কিবা উগুল টুগুল লাগি যায় তাইক যে মই অতদিনৰ পৰা ভাল পাওঁ সেই কথাখিনি আজি মই তাইৰ আগত ক'ম গতিকে সেই তাইক ক'ব যাওঁতে যদি মোক কোনোবাই মাৰে বা তাইয়ে যদি মোক চৰিয়ায় সেই মাৰা কথাহে কৈছোঁ তই এনেই বহুত কিবা কিবি ভাবিলি দাদা তোক কোনোবাই মাৰধৰ কৰিব আৰু মোৰ চিন্তা নহ'ব নেকি বাৰু দাদা তই কি কৰিব ওলাইছে মই নাজানো কিন্তু দেই মোৰ ভয় লাগি আছে তোক মোৰ চিন্তাই হয় তই কি কৰিবলৈ ওলাইছা তই এনেই চিন্তা কৰি আছা এইবোৰ মই ইমান বেয়া কাম কৰিবলৈ যাবলৈ ওলোৱা নাই নহয় আজি 5-6 বছৰেদি মই যিজনী ছোৱালীৰ প্ৰতি মোৰ ভাল পাব আছিল মই ভাল পাইছিলোঁ সঁচাকৈ ভাল পাইছিলোঁ বুকুত মোৰ সঁচা মৰম আছিল সেইখিনি কথাই প্ৰকাশ কৰিবলৈ যাবলৈ ওলাইছোঁ তই এনেই অযথা চিন্তা কৰি আছা মোৰ কামই আছা দাদা মোৰ কিয় চিন্তা নহ'ব কচোন বাৰু তই তোক যদি সেই ছোৱালীজনীয়ে মাৰধৰ কৰে বা কাৰোবাৰ মানুহ লগাই যদি তোক মাৰে কি হ'ব কচোন তই ভণ্টি তই অযথা বহুত চিন্তা কৰি আছা দেই এইবোৰ একো নহয় বুজি পাইছানে তই সেইবোৰ একো নহয় কোনেও মোক নামাৰে আৰু মাৰে যদিও সেইবোৰ প্ৰেমত মই একচেপ্ট কৰি ল'ম সেইবোৰ প্ৰেমৰ কাৰণে মাৰ খাইছোঁ বুলি আৰু মই বেয়া কাম কৰিব যাব ওলোৱা নাই নহয় মোৰ লগত ৰাহুলো যাব বুজি পাইছেনে ৰাহুলক মই লগ ধৰিছোঁ আমি দুটাই যাম যাই তাইক মই মোৰ মনৰ কথাখিনি ক'ম মই নাজানো তাই মোক ভাল পায় নে নাপায় বা তাই একচেপ্ট কৰিব নকৰে সেইটো কথা মই চিন্তাই কৰা নাই খালি যে তাইক যে মই ভাল পাওঁ আজি 4-5 বছৰেদি যে তাইক মই ভাল পাই আছোঁ সেইখিনি কথাই মই তাইক মানে ক'ম আৰু আজি তাইৰ আগত প্ৰকাশ কৰিম আৰু দাদা তই কিন্তু ভালকৈ যাবি দেই যি ক খোলাকৈ সঁচা কথা কৈ থৈ আহিবি তোৰ লগত মই আছোঁ বাৰু তই ভালকৈ যাবি কিন্তু দেই দাদা মোৰ তোৰ প্ৰতি চিন্তা হয় বুজি পাইছানে ভণ্টি তই চিন্তা নকৰিবি মই এতিয়া যাওঁ হা মোৰ পলম হৈছে বাই